চেনেল অসম পলক, গতিকে চাইছে আপোনালোকে মোৰ চেনেলটো অসম পলক। বলক আজি অলপ ভিডিঅ'টো এনজয় কৰোঁ। আমি পাছফালে আহি আছোঁ, অসমত অহা মজাবিলাক বলক। মানে আমাৰ নাৰ্চাৰীখন বৰ্তমান দেখাই দিছোঁ ৰ'ব। এতিয়া পুলি দিছোঁ বৰ্তমান ঠুঙাত, তাৰ বিষয়ে জিনজিতে পানী দিওঁ। বেছি নহয়, দুভেটি চফা কৰাই হোৱা নাই ডাঙৰ ডাঙৰকৈ, কাটিং নাই যে এখন। বলক সন্ধিয়া টাইমত ওলাই অহা আৰু ফূৰ্তিতে বেলেগ দেখিছেনে, ইমান ধুনীয়া লাগে দেখি চাওকচোন, ইমান ধুনীয়া যে শান্তি একেবাৰে। সেউজীয়া গোটেই চাৰিও কাষটো। ইয়াত মানে বৰ্তমান কচু খেতি বেছি বৰ্তমান। আমাৰ কচুখিনি দেখাই আছে, চাব বলক কি ধুনীয়াকৈ বাঢ়িছে। নতুন মাটি পাইছেতো, এতিয়া বৰষুণ পাই গৈছে, ধুনীয়াকৈ বাঢ়িছে। আপোনাক দেখাই সেয়াই আমাৰ কচুখিনি, সেয়া দেখিব পাইছেনে? সেয়া এইবাৰ কচু খেতি লাগিছোঁ, কচু খেতি। উপায় নাই। কিমান ধুনীয়াকৈ ৰোৱা পিছতো এয়া মাটি চপাব লাগে, এইবোৰ লিক খানি মাটি চপাৰ পিছতে এইবোৰ মানে জোপোহা হয়গৈ। এইটো নিচিনা বহিলে মোৰতো ওখই হৈ গ'লগৈ। খাই মজা লাগেতো লোকেল, কি মজা। লাগিলে কণ্টেক্ট কৰিব। জেগা পাওঁতে মানে হালধি অলপো দি দিলোঁ, চাই লওক। মানে উপায় নাই আৰু, খুচুৰিকৈ বাঢ়িছেগৈ আৰু হালধিখিনি। বেছি নহয়, 4 ভেটি। কি ধুনীয়াকৈ দেখিছেনে? এয়া আকৌ দিব লাগে লিক খানি, আকৌ মাটি দিব লাগে, তুলিব লাগে। এয়া বৰ কষ্ট ঘৰত। মানে বেলেগ বস্তু নাথাকিলেও বাগান চবৰে ঘৰতে অলপ হ'লেও থাকিবই, এজোপা নহয় এজোপা। এয়া দেখিছেনে ইমান ধুনীয়া বাগান। মানে আমাৰ ইয়াত খেতি মানে ধান খেতি কৰিব নোৱাৰি ন হাতীৰ পৰা, ত' সেইকাৰণে চাহ বাগান। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। মানে কি হ'ল, দেন টাইমো হৈ গ'ল ন, সন্ধিয়া হৈ গ'ল। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব। কি কওঁ, মোবাইলত বনাইছোঁ ন, ত' ইমান কোৱালিটিটো ভাল নহয় আৰু কি ক'ব, দুখীয়া মানুহটো ইয়াতে বনাব লাগিব। চ' বাই বাই।